Hello friends, welcome back to my YouTube channel Infoed. বন্ধুসকল আজিৰ এইটো ভিডিঅ' দেখুৱাম কেনেকৈ আপোনালোকে ঘৰত বহিয়ে নিজৰ মোবাইল বা ল্যাপটপত ফাইনাল এনআরসি ডাউনলোড কৰিব পাৰিব। হয় বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটোক সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব। বন্ধুসকল আপোনালোকে নিজৰ ফাইনাল এনআরসি ডাউনলোড কৰিবৰ কাৰণে মোবাইল বা ল্যাপটপৰ যিকোনো এটা ব্ৰাউজাৰত টাইপ কৰিব লাগিব এনআরসি। হয় বন্ধুসকল, এয়া আপুনি চাব পাৰিছে এনআরসি টাইপ কৰোতে কেইবাটাও লিংক খোল খাইছে। ইয়াৰে সেকেন্ডটো লিংক আপুনি চাব পাৰিছে ফাইনাল এনআরসি বুলি লিখা আছে। ইয়াতে ক্লিক কৰোতে আপুনি চাব পাৰিছে এটা নতুন পেজ খোল খাইছে। ইয়াতে প্ৰথমটো অপচন আছে ইয়াৰএন দেন ক্যাপচা কোড। হয় বন্ধুসকল, ইয়াৰএন দিয়াৰ পিছত আপুনি ক্যাপচা কোডটো দিব লাগিব। এয়া চাব পাৰিছে মই ক্যাপচা কোডটো দি আছো। ক্যাপচা কোডটো দি সার্চত ক্লিক কৰিলে আপোনাৰ ফাইনাল এনআরসিটো ডাউনলোড হৈ যাব। এয়া চাব পাৰিছে সার্চত ক্লিক কৰোতে এটা লিষ্ট জেনাৰেট হৈছে। হয় বন্ধুসকল, এইটোৱে আপোনালোকৰ ফাইনাল এনআরসি। ইয়াতে আপুনি চাব পাৰিছে গোটেইখিনি ইনফৰমেশন আছে। এটা ফ্যামিলিৰ যিকেইজন মানুহে এনআরসিৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ নাম, স্ট্যাটাস গোটেইখিনি তথ্য আছে। প্ৰথমটো এয়া চাব পাৰিছে সিরিয়াল নাম্বার, মেম্বার আইডি, নেম, দেন ফাদার নেম, মাদার নেম, স্পাউস নেম আৰু স্ট্যাটাস মানে যেটো ফাইনাল এনআরসিৰ কাৰণে এপ্লাই কৰিছিল তেওঁৰ নামটো একসেপ্ট হৈছে নে ৰিজেক্ট হৈছে। হয় বন্ধুসকল, যেটো ফ্যামিলি ফাইনাল এনআরসিৰ কাৰণে এপ্লাই কৰিছিল হেতু ফ্যামিলিৰ গোটেইখিনি ইনফৰমেশন ইয়াতে আপুনি চাব পাৰিছে। বন্ধুসকল এনেকৈ আপোনালোকে ঘৰত বহিয়ে মোবাইল বা ল্যাপটপত নিজৰ ফাইনাল এনআরসি নিজে ডাউনলোড কৰিব পাৰিব। এতিয়া যদি ভাবিছে ফাইলটো প্ৰিন্ট কৰিব তেতিয়াহলে কন্ট্রোল পি মাৰক আৰু এয়া চাব পাৰিছে প্ৰিন্ট অপচন আহিছে। ইয়াতে এটা প্ৰিন্ট এটাচ আছে বুলি ইয়াতে চাব পাৰিছে প্ৰিন্টাৰ নেমটো আহিছে আৰু তলত এটা প্ৰিন্ট অপচন আছে। প্ৰিন্টত ক্লিক কৰিলে আপোনাৰ ফাইলটো প্ৰিন্ট হৈ যাব। হয় বন্ধুসকল, এতিয়া যদি ভাবিছে এইটো ফাইলক আপুনি পিডিএফ হিসাবে সেভ কৰি থৈ দিব, সেভ অপশন আছে ইয়াতে ক্লিক কৰিব লাগিব। এইটো সেভত ক্লিক কৰিলে ফাইলটো পিডিএফ হিসাবে পার্মানেন্টলি আপোনাৰ মোবাইল বা ল্যাপটপত সেভ হৈ থাকিব। আপুনি ফিউচাৰ যেতিয়াই দৰকাৰ তেতিয়া ইউজ কৰিব পাৰিব। হয় বন্ধুসকল, এনেকৈ আপোনালোকে ঘৰত বহিয়ে নিজৰ মোবাইল বা ল্যাপটপত ফাইনাল এনআরসি ডাউনলোড কৰিব পাৰিব। থ্যাংক ইউ ফৰ ওয়াচিং the video.